মই কলিমা পঢ়ি অৱশেষত মুছলমান হৈ গলো মই কলিমা ক'বলৈও শিকিছো যেটো ফাৰ্ষ্ট কলিমা আছে লা ইল্লাহা ইল্লাল্লাহু মুহাম্মাদুৰ ৰাসূলুল্লাহ উচ্চাৰণত ভুল হ'ব পাৰে ক্ষমা কৰিব তাৰ মুছলমান হৈ গলো মই মিয়ানী হৈ গলো মই মিয়ানী হৈ গলো মানে মুছলমান হৈ গলো মানে মই ইছলাম ধৰ্ম গ্ৰহণ কৰিলো মই ইছলাম ধৰ্ম গ্ৰহণ কৰিছো অৱশেষতে সিদ্ধান্ত গ্ৰহণ কৰিবলৈ বাধ্য কৰাই দিলা তোমালোকে আৰু এটা কথা জানানে মই কলিমা ক'বলৈও শিকিছো জানেনে মই কলিমা ক'বলৈও শিকিছো লা ইল্লাল্লাহ ইল্লাল্লাহু মুহাম্মাদুৰ ৰাসূলুল্লাহ লা ইল্লাহা ইল্লাল্লাহু মুহাম্মাদুৰ ৰাসূলুল্লাহ আল্লাহৰ বাহিৰে অন্য কোনো উপাস্য সৃষ্টিকৰ্তা নাই মই অন্য ধৰ্মৰ পৰা ইছলাম ধৰ্মলৈ ধৰ্মান্তৰিত হৈছো অৰ্থাৎ মই এতিয়া নতুনকৈ গ্ৰহণ কৰিছো ধৰ্মটো মানে মই নিজৰ ধৰ্মৰ পৰা স্থানান্তৰিত হৈছো অন্য এটা ধৰ্মলৈ কিয় এগৰাকী অসমীয়া ইউটিউবাৰ যুৱতীয়ে ইছলাম ধৰ্ম গ্ৰহণ কৰাৰ কথা ক'লে এটাকৈ ইছলাম ধৰ্ম গ্ৰহণ কৰাৰ পদ্ধতি দেখুৱাই গ'ল হিন্দু যুৱতীগৰাকী এয়া এগৰাকী অসমীয়া যুৱতীক দিয়া মানসিক নিৰ্যাতনৰ ছবি যুৱতীগৰাকীৰ সম্পূৰ্ণ ভিডিঅ' চালে আপুনি হতভম্ব হৈ পৰিব শুনক কিমান মানসিক অত্যাচাৰৰ পিছত এজনী যুৱতী সামাজিক মাধ্যমত এনে কথা ক'বলৈ বাধ্য হয় আচলতে এয়া যুৱতীগৰাকীৰ ক্ষোভ কিয় পাহি আৰু গগৈয়ে সামাজিক মাধ্যমত এনে মন্তব্য কৰিছে তেওঁক সমালোচনা কৰা ব্যক্তিক এনেদৰে প্ৰত্যুত্তৰ দিলে একাংশই মানসিক অত্যাচাৰ কৰাৰ ফলত ধৰ্ম পৰিৱৰ্তন নকৰাকৈ মুছলমান হোৱাৰ কথা ক'লে পাহি গগৈয়ে পাৰে মই চাব দেই কেনেকৈ মই মুছলিম হৈ গলো অতি সোনকালে মই মিয়ানী হৈ গলো চাব আপোনালোকক দেখাইছো 1 ছেকেণ্ডৰ ভিতৰত চেঞ্জ হৈ যাম এটা একদম জাদুই ট্ৰিক হয় গম পাইছেনে মেজিক ট্ৰিক হয় যেটো কৰি মই ছেকেণ্ডৰ ভিতৰতে মুছলিম হৈ যাম চাব দেই এতিয়া মই মোৰ নিজৰ ধৰ্মত আছো ন চাব 1 ছেকেণ্ড আপোনালোকে একদম অপেক্ষা কৰক 1 ছেকেণ্ডৰ ভিতৰত চাব মই এতিয়া মুছলিম হৈ যাম চাব এয়া চাওক মই লগে মুছলমান হৈ গলো হয়নে এটা কথা কওকচোন ঠাণ্ডা দিনত কি আপোনালোকে এনেকৈ কাপোৰখন নলয় আমি কি এনেকৈ ঠাণ্ডা লাগিছে বুলি স্কাৰ্ফখন লৈ নলওঁ কওকচোন কি কথা এইটো তাৰ পিছত হৈ গ'ল এতিয়া মই দেখাম ৰ'ব এই যে স্কুটিখন লৈ যেতিয়া ঘূৰ ৰ'দত ওলাই যাওঁ চুকা ৰ'দত ঠিক আছে তেতিয়া এনেকৈ কৰি এতিয়া চাই থাকক দেখিবলৈ ধুনীয়া লাগিছে কিন্তু দেই এতিয়া চাব এখন চাওক এখন এনেকৈ বান্ধি যাওঁ কিহৰ কাৰণে জানেনে ৰ'দৰ পৰা বাচিবৰ কাৰণে এতিয়াও মই হৈ গলো মিয়ানী ঠিক আছে মিয়াৰ দালাল হৈ গলো মিয়ানী বুলি নকওঁ বাৰু ঠিক আছে আৰু এই ধৰি লওক এনেকৈ থাকিলো আৰু এনেকৈ কিবা কৰি তেতিয়া মই কি হৈ গলো তেতিয়াও একেই হৈ গলো মিয়াৰ দালাল হৈ গলো আৰু এতিয়া চাওক সম্পূৰ্ণ মুছলমান দৰে লাগিছেনে মানে মিয়াৰ দালালৰ দৰে মিয়ানী লাগিছে এটা কথা কওঁ শুনক মোৰ চেহেৰাটোৱে এনেকুৱা মই কি কৰিম কওকচোন